어디 hàng sao jadi ada tanah itu sao đây đã tanah ini kau dia ini ya tau Hi guys, মই ৰিম্পী মই ঋতিকা আপোনালোকক পুনৰবাৰ আমাৰ ৰিমিডিজ ভ্লগলৈ স্বাগতম জনাইছোঁ আজি সানডে স্পেচিয়েল ভ্লগ বনাবলৈ ষ্টাৰ্ট কৰিছোঁ এতিয়া 8টামান বাজিছে আমি উঠিলোঁ চাহ তাহ খালোঁ এতিয়া ব্ৰেকফাষ্ট বনাম আৰু ইয়াৰ মাৰ্চি জুত অৱশ্যে ৰাৱাৰ দেখাই দেখাই ভ্লগ ওলাইছোঁৱেই মাৰ্চি হেল্ল' কৈ দিয়া হেল্ল' গাইজ হাই আজি আমি দেওবাৰ যে সেইকাৰণে আজি আমি জবা ফুল ছিঙিবলৈ আহিছোঁ বাই মোৰ লগত চ' আমাৰ জবা ফুলজোপা আপোনালোকে চাওক অ' চৰি পাত ছিঙিছে ইয়াত জবা ফুল ছিঙিলোঁ ইয়াত আজি মই এটা হেল্থি ব্ৰেকফাষ্ট বনাম তাৰ কাৰণে এয়া মগু মই কালি ৰাতি তিয়াই থৈছিলোঁ আৰু লাগিব অলপমান আদা দুফুটামান নহৰু দুটা জলকীয়া আৰু অলপমান ধনিয়া এইখিনি এতিয়া মিক্সিত দি মেলি মাৰি দিব লাগিব নীরবে নীরবে পাখি মেলি এনেকৈ মই বাকীকেইটা বনাই লওঁ তাৰপিছত অলপ লগাই আছোঁ চাউলকেইটা মোৰ বনাই হৈ গ'ল এয়া চব ধুনীয়া হৈছে দেখিবলৈ এতিয়া ভণ্টিয়ে চাহ বনাই আছে আমি ব্ৰেকফাষ্ট কৰা টাইমত আপোনালোকক লগ পাইছোঁ মাৰ আমৰ আচাৰ চাওক কি ধুনীয়া হৈছে টেষ্টি আপোনালোকক দেখাম কেতিয়াবা মাৰ আচাৰ কালেকশ্যন এতিয়া এই আমৰ আচাৰ সৈতে মই এয়া খাম এয়া চাওক মোৰ ব্ৰেকফাষ্ট গাখীৰ চাহ তাৰপিছত এইটো মগু দালিৰ চিৰা আৰু এয়া আচাৰ ইয়াতে আমি ব্ৰেকফাষ্ট খাব লৈছোঁ বহুত টেষ্টি বাৰ মূৰত মায়ে লগাই দিছে জবা ফুল আৰু কিবা দিছিলে সেইবিলাক এয়া মায়ে মোক লগাই দিলে কমপ্লিট হৈ গ'ল চাব ভূতটো নিচিনা হৈছে দেখিবলৈ এয়া ভণ্টিক লগাই আছে মায়ে চানডে স্পেচিয়েল কাৰণে দেউতাই আজি মটন আনিছে আৰু এয়া মাছ আনিছে আৰু বহুত কিবা কিবি আছে মই দেখাই আছোঁ মাছ ঢেকীয়া আৰু ঔটেঙা এয়া কাঢ়ি দিলে খোৱাৰ পাছতে ইয়াত পানী দিব আপোনালোকে জোখমতে পানী দি মেলি ঢাকনা মাৰি দিলে হৈ যাব এতিয়া অলপমান ঢাকনা মাৰিব লাগিব এতিয়া অলপমান সিজালৈকে ঢাকনা মাৰি অলপমান সিজাই ল'ব আৰু অলপমান চাইডত 2 চামুচ পানী দি দিব তেতিয়া ঢাকন মাৰি তেতিয়া লাগি নধৰে আমাৰ পদিনা চাটনি হৈ গ'ল এয়া চাওক এয়া হৈ গ'ল এতিয়া আপোনালোকক একেবাৰে আমি ভাত চাত গা চা ধুই ভাত চাত খোৱাৰ সময় আপোনালোকক লগ পাই আছোঁ এতিয়া গা চা ধুই আহিলোঁ দুয়োজনীয়ে এতিয়া আমি ভাত খাওঁগৈ বলো এয়া আজি আমাৰ দুপৰীয়া স্পেচিয়েল এয়া আমি ফটো মাৰিবলৈ লৈছিলোঁ সেইকাৰণে এয়াকে দেখাই দিলোঁ ভাত চাত খাই হৈ গ'ল আমি আমি আবেলি লগ পাই আছোঁ গুড ইভিনিং ফ্ৰেণ্ডছ আমি এতিয়া অলপ দেৰি আগত খোৱাৰ পৰা উঠিলোঁ উঠি মেলি আমি ওপৰত ৰিলচ বনাব গ'লোঁ দুটামান ৰিলচ বনালোঁ আৰু এতিয়া আমি এনেই অলপমান বাহিৰতে থাকিম তাৰপিছত আপোনালোকৰ চাহ খোৱাৰ লগ পাই আছোঁ এতিয়া মই চাহ বনাব লৈছোঁ বা ঘৰত নাই বা আৰু পাপা ওলাই গৈছে মানে এতিয়া মই চাহ বনাই লগ পাই আছোঁ এয়া চাহ মোৰ চাহ বনাই হৈ গ'ল এয়া চাহ আৰু এইটো মেৰিগ'ল্ড বিস্কুট কেতিয়াবা ঘৰত যদি বিস্কুট নাথাকে তেতিয়া এই মেৰিগ'ল্ড বিস্কুটটো ধুনীয়াকৈ ঘিউ দি মেলি আপোনালোকে ভাজি খাব পাৰে বহুত টেষ্টি এবাৰ ট্ৰাই কৰি চাব
এতিয়া মই চাহ খাই লওঁ তাৰপিছত আপোনালোকে লগ পাই আছোঁ চাহ খাই ল'ব কেমন লিখিব লৈছোঁ হে ফ্ৰেণ্ডছ মই অলপ আগত পালোহি কাপোৰ চাপোৰ চেঞ্জ কৰি বহিছোঁ এতিয়া ভাবিছোঁ আমি দুজনী আপোনালোকক আমাৰ ছোৱালী সৰস্বতীৰ নাগিন ডান্স দেখাই দিওঁ চাওঁ আজি আমাৰ ছানডে স্পেচিয়েল ব্লগটো আজি আমি এইখিনিতে সামৰণি মাৰিছোঁ যদি আমাৰ ব্লগটো আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ভুল হয় আপোনালোকে আমাক কমেণ্টত জনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ছাবস্ক্ৰাইবৰ বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব যেতিয়া আমি নতুন ভিডিঅ'ত দিয়ে আপোনালোকে ন'টিফিকেশ্যন পাই যায় অন্য এটা ভিডিঅ' পুনৰ লগ পাই আছোঁ আজিলৈ শুভৰাত্ৰি বাই বাই